ৰাস্তাটোৰ প্ৰব্লেম মানে এনেকুৱা ডাঙৰ প্ৰব্লেম, এই 3 টাইম এইখিনি 3 টাইম এইটো বনোৱা হ'ল। মোৰ নিজকে লাজ লাগিছে, ময়ো পাৰ্টিৰ মানুহ, মোৰে চৰকাৰ, কিন্তু মোৰ লাজ লাগিছে। এই ঠিকাদাৰে কি কৰে, লোকেল লিডাৰবিলাকে কি কৰে, অতি আচৰিত ভাবছোঁ। এই বাৰে বাৰে 3 টাইম মন্দিৰৰ সন্মুখত তাত স্পীড ব্ৰেকাৰ দিয়া আছে, স্পীড ব্ৰেকাৰৰ ছাইডেদি যাব লাগে, মানুহ এক্সিডেণ্ট হয়, কিবা কাটি যাব লাগে, এইবিলাক বৰ বেয়া কথা। ক'ৰ পৰা ক'লৈ যোৱা ৰাস্তা এইটো? এইটো নিকাচিৰ পৰা বৰমা ৰাষ্ট্ৰীয় ঘাইপথ। ৰাষ্ট্ৰীয় ঘাইপথ। কিমান নাম্বাৰ এইটো? 27 নম্বৰ। 127। গতিকে এই বস্তুটো নিজকে লাজ অনুভৱ কৰিছোঁ, যিহেতু মই BTCৰে মানুহ, BTCত আছোঁ। অতি নিম্নমানৰ কাম হৈছে। অতি নিম্নমানৰ আৰু 3 টাইম কৰিব লাগে নেকি? হাতেদি উঠাই দিলে গুচি যায়। গুচি যায়, একো নাই, এনেই হাতেদি উঠাই দিলে গুচি যায়। এইটো বেয়া কাম হৈছে, লাজ লাগিছে ক'বা নিজকে। কিয় কৰে এইবিলাক? বাৰে বাৰে কৰি থাকিলেতো ঠিকাদাৰে পইচাটো পাব ঠিকেই, ৰিপেয়াৰিং ভেলু পাব, কিন্তু ৰাইজৰ কি লাভ হ'ল? কোন ঠিকাদাৰে কৰিছে এইটো কাম? এইটো ঠিকাদাৰটো নাজানো দেই, ঠিকাদাৰটো নাজানো। এতিয়া ৰাইজক কি আহ্বান জনাব? চৰকাৰক কি আহ্বান জনাব? চৰকাৰকতো আহ্বান জনাইছোঁ এইটোৱে, মই চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখক, অন্ততঃ ইনভেজিলেটৰ পঠক, সদায় ৰাস্তাটো কেনেকৈ বনাইছে, কি কৰিছে, এইবিলাক বনাওক। এইবিলাক বনালেহে তেতিয়া ৰাইজে সন্তুষ্ট হ'ব। ৰাইজটো সজা ৰাইজে ৰাস্তাটো হোৱাত ভাল পাইছে, কিন্তু যদি খুন্দি যায়, তাত এক্সিডেণ্ট হয়, সেইটো ৰাইজে খুব দুখ পাইছে, পইচাটোতো খাইছে। গতিকে মোৰ ক'ব লগা বিনম্ৰ চৰকাৰক অনুৰোধ, BTC চৰকাৰক অনুৰোধ, অসম চৰকাৰক অনুৰোধ, যাতে চব চকা দৃষ্টি ৰাখি ৰাস্তাটোৰ কাম সুকলমে কৰে।